खुलुमबाय इनसाइड इनिनि बर' रादाबखौ फरायदों आं सुक्रजित बसुमतारिया। मैया लावरिघाटआव सा 7 साइबार क्राइमआव लोब्बा थानाय दायनिगिरिखौ पुलिसा हमनो हायो। लावरिघाटनि धबामारिनिफ्राय बे सा 7 साइबार क्राइमआव लोब्बा थानाय दायनिगिरिफोरखौ लावरिघाटनि पुलिस बिबानगिरि उदय बर'नि दैदेननायाव हमनो हायो। लावरिघाटआव साइबार क्राइमआव लोब्बा थानाय सा 7 दायनिगिरिखौ पुलिसा हमदों। लावरिघाट थानानि बिबानगिरि उदित बर'नि दैदेननायाव मैया पुलिसा धबामारिनिफ्राय सा 7 सुबुंखौ हमनो हायो। बिसोरनिफ्राय मोन 107 सिम कार्ड, मोन 10 मबाइल सेट, मोननै आधार कार्ड, मोननै पेन कार्ड, सुइप मेसिन गंसे, गंजि एटिएम कार्ड आरो बेंक पासबुक मोननो हायो। हमजानाय साइबार क्राइम खालामग्राफोरा जाबाय जाइनुल हक, मुशारफ इस्लाम, आसादुल इस्लाम, रशिदुल हक, फिरदुस आलम, इरशाद पारवेज आरो सादिर हुसेन। बे साइबार खालामग्राफोरा गोबां सुबुंनि मुङाव नंखाय आधार कार्ड आरो सिम कार्ड बानायनानै मबाइलनि बायदिसिना एप बाहायनानै लन लादोंमोन। बे दुथांनि हानजाया मबाइल एप बाहायनानै गुबुननि मुङाव आधार कार्डबो बानायनो हायो। हमनो हानाय बे दायनिगिरिफोरखौ पुलिसा जोबथेसालियाव दैथायहरो। অলপ গোপনীয় সূত্ৰ আমি খবৰ পাই আছিলোঁ কেইদিনমান ধৰি যে ইয়াতে কিছুমান মানুহৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ ইহঁতে কিছুমান এপছৰ থ্ৰুদি বিভিন্ন এপছৰ থ্ৰুদি ইহঁতে লোন সংগ্ৰহ কৰিছে আৰু সেই লোনটো যাৰ নামত আছে সেই মানুহজন ডকুমেণ্ট যাৰ নামত প্ৰডিউচ কৰে সেই মানুহজনে গমেই নাপায় লোন লৈছে বুলি। গতিকে তেনে আমি কিছুমান অভিযোগ পাই আহিছিলোঁ ভাৰবেলি। তো আমি যোৱাকালি ৰাতি আমি তাক ৰেড মাৰিছোঁ দুৱামাৰী গাঁৱত। তো তাত গৈ আমি 7জন ল'ৰা হাতেলোতে সিহঁতে যিটো লোন সংগ্ৰহ কৰা যিটো কাৰ্য মোবাইলৰ থ্ৰুদি আমি তাহাঁতক হাতেলোতে ধৰিছোঁ। লগতে আমি চিম কাৰ্ড পাইছোঁ, যিটো এই কামত ব্যৱহাৰ হোৱা মেইন বস্তু চিম কাৰ্ড। ইহঁতৰ হাতত বিভিন্ন চিম কাৰ্ড থাকে আৰু প্ৰতিটো লোনৰ কাৰণে বা প্ৰতিটো ইহঁতে যিটো OTPও বিক্ৰী কৰে বুলি আমি গম পাওঁ। তো সেইটো কামটো কৰিবলৈ কাৰণে ইহঁতক বিভিন্ন নতুন নতুন চিম লাগে চব সময়তে। গতিকে ইহঁতৰ হাতৰ পৰা আমি মোটামুটি 107টা আমি চিম কাৰ্ডো পাইছোঁ, নতুন চিম কাৰ্ড। আৰু ইহঁতক সোধপোছ কৰাত এইটো গম পাইছোঁ গোটেইকেইটা চিম ইহঁতৰ নিজৰ নামত নহয়, ক'ৰবাৰ পৰা ইহঁতে চিমবিলাক উঠাইছে আৰু তেনেকৈ এক্টিভেট কৰি আৰু ইহঁতে বহুত দিনৰ পৰা সেই চক্ৰটো চলাই আছে। আৰু এতিয়া বৰ্তমান আমি তদন্তকালীনত ইনিচিয়েলি আমি গম পাই আছোঁ যে চক্ৰটো বহুত ডাঙৰ চক্ৰ আৰু এণ্টায়াৰ দুৱামাৰী লৈ ইফালে আমাৰ লাহৰিঘাট এৰিয়াটো এইটো বিয়পি পৰিছে। গতিকে তেনেকৈ আমি 7জন ল'ৰা পালোঁ। সোধপোছ কৰি আজি আমাৰ যিটো নিয়ম অনুযায়ী আমি মহামান্য আদালতলৈ প্ৰেৰণ কৰিব লাগে। তো তেখেতসকলক আমি আৰু আপোনাৰ ডিটেক্ট কৰাৰ মানুহ আছে নেকি তেনেকুৱা? হয়, আমাৰ সন্দেহযুক্ত আছে। তাহাঁতক আমি সোধপোছ কৰি আমি গম পাইছোঁ তাহাঁতৰ লিংকত আৰু কেইজন মানুহ আছে। যিহেতু মই কৈছোঁ যে এইটো বস্তু ডাঙৰ এটা চক্ৰ, ডাঙৰ চক্ৰত চলি আছে। ইয়াৰ লগতে ইহঁতে যিটো OTP বিক্ৰী কৰে, OTP বিক্ৰী কৰা বুলি এটা আছে, সেইটো ইহঁতে কাৰ্য কৰি থাকে, য'ৰ পৰা ইহঁতে মুনাফা পাই আছে। মুনাফাটো কমন পিপলে পাব লাগে, কিন্তু ইহঁতে তাহাঁতৰ বেলেগ আইডেণ্টিটি দি সেই মুনাফাটো তাহাঁতে লুটি আছে। সেয়া আমি গোটেইকেইটাকে আমি এৰেষ্ট কৰিছোঁ। এৰেষ্ট কৰি আজি মহামান্য আদালতত প্ৰেৰণ কৰিছোঁ।